কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? উত্তৰ 1973 চনত। কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল? উত্তৰ 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ শিৱসাগৰত। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ 7খন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে? উত্তৰ পঞ্চৰত্ন আৰু যোগীঘোপা। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 চনত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1489 চনত।